হেল্ল' বন্ধুসকল, আপোনালোকলৈ আজি এনেকুৱা এটা টিপছ লৈ আহিছোঁ। আপোনালোকে নিজৰ মোবাইলত কম্পিউটাৰৰে আপোনালোকে কেনেকৈ চলাব পাৰিব ভিডিঅ'টো চাওঁ। প্ৰথমতে আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পিনে আপুনি এই এপছটো ডাউনলোড কৰিব লাগিব। মই অলৰেডি ডাউনলোড কৰি থোৱা আছে, আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰিবলৈ মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপুনি তাত গৈ ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপুনি অ'পেন কৰিব। তাৰপিছত আপুনি দেখা পাব গেট ষ্টাৰ্ট, তাৰ ক্লিক কৰিব। তাৰ পৰা এলাউ কৰি যাব। ষ্টাৰ্ট কৰাৰ পিছত আপোনাৰ মোবাইলটো অলপ টাইম লোডিং ল'ব। তাৰপিছত আপুনি দেখা পাব আপোনাৰ মোবাইলটো PC দৰে কম্পিউটাৰ দৰে আপোনাৰ মোবাইলটো দেখা পাব। ওপৰত দেখা পাইছে ইউজাৰ, দিছ PC, গুগল, ৰিচাইকল পিন, ফ'ল্ডাৰ দেখা পাইছে। এইকেইটা এপ্লিকেশ্যনেনো কি কৰিব পাৰি আমি চাওঁ আহক। প্ৰথম অপশ্যনটোত ক্লিক কৰিব, ইউজাৰ। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফ'ল্ডাৰ অ'পেন হৈ যাব। ডকুমেণ্ট, ডাউনলোড, পিকচাৰ, ভিডিঅ'ছ। আপোনাৰ মোবাইলত থকা ফ'ল্ডাৰবিলাক শ্ব' হৈ যাব। ইয়াত দেখা পাইছে আপোনাৰ মোবাইলত থকা ফ'ল্ডাৰবিলাক শ্ব' হৈ গৈছে। তাৰপিছত আপুনি বেক কৰিব পাৰিব। তাৰপিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব, দিছ PC, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত ফ'ল্ডাৰ দেখা পাব। ডকুমেণ্ট, ডাউনলোড, পিকচাৰ, ভিডিঅ'ছ, লোকেল ডিস্ক C, লোকেল ডিস্ক D আপোনাৰ মেমৰি শ্ব' হৈ যাব। লোকেল ডিস্ক C হৈছে আপোনাৰ ফোন মেমৰি, লোকেল ডিস্ক D হৈছে আপোনাৰ এক্সট্ৰা মেমৰি। লোকেল ডিস্ক C আপুনি দেখা পাব, ইয়াত দেখা পাইছে আপোনাৰ মেমৰিত থকা যিমানবোৰ ফ'ল্ডাৰ আছিলে চব শ্ব' হৈ গৈছে, দেখা পাইছে। তাৰপিছত আপুনি বেক কৰিব। তাৰপিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব, গুগল। তাত আপুনি চাৰ্চ কৰিব পাৰিব। ইয়াত দেখা পাইছে আপুনি চাৰ্চ কৰিব পাৰিব। তাৰপিছত আপুনি নেক্সট অপশ্যনত দেখা পাইছে ৰিচাইকল বিন, তাত ক্লিক কৰিব। তাত আপুনি যিমানবোৰ আপোনাৰ ভিডিঅ' বা ফটো ডিলিট কৰিব চব ইয়াত থাকি যাব, আপুনি ৰিষ্ট'ৰ কৰিব পাৰিব। তাৰপিছত শেষত দেখা পাইছে ফ'ল্ডাৰ, সেই অপশ্যনটোত আপুনি নতুন ফ'ল্ডাৰ বনাব পাৰিব। তাৰপিছত আপুনি তলত কেইটামান অপশ্যন দেখা পাইছে, সেই অপশ্যনকেইটানো কি কৰিব পাৰি আমি চাওঁ আহক। প্ৰথম অপশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত যিমানবোৰ এপ্লিকেশ্যন আছিলে চব শ্ব' হৈ যাব, এইবিলাক দেখা পাইছে। হোৱাটছআপ, ভিডিঅ' এইবিলাক দেখা পাইছে। তাৰপিছত আপুনি বেক কৰিব। তাৰপিছত আপুনি ডায়েল কল চাবলৈ হ'লে আপুনি এই অপশ্যনটোত ক্লিক কৰিব। ইয়াত দেখা পাইছে আপুনি ডায়েল কৰিব পাৰিব ইয়াত। তাৰপিছত আপুনি বেক কৰিব। তাৰপিছত মেছেজ চাব হ'লে আপোনাৰ এই অপশ্যনটোত ক্লিক কৰিব। দেখা পাইছে মেছেজ শ্ব' হৈ গৈছে। তাৰপিছত আপুনি কণ্টেক্ট নাম্বাৰ চাব হ'লে এই অপশ্যনটোত ক্লিক কৰিব। দেখা পাইছে আপোনাৰ মোবাইলত যিমানবোৰ কণ্টেক্ট নাম্বাৰ আছে চব শ্ব' হৈ যাব। তাৰপিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে দেখা পাব ৱাইফাই, ব্লুটুথ, চাউণ্ড, বেটেৰী পাৰ্চেণ্টেজ এইবিলাক আপুনি দেখা পাব। তাৰপিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ টাইম আৰু কেলেণ্ডাৰ শ্ব' হৈ যাব। এই দেখা পাইছে টাইম আৰু কেলেণ্ডাৰ ওলাই গৈছে। তাৰপিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে ৱাইফাই, অল ছেটিং, ফ্লাছ, ডাটা, লোকেশ্যন এইবিলাক আপুনি দেখা পাব। যদি আপুনি নিজৰ মোবাইলটো কম্পিউটাৰৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এই এপছটো ডাউনলোড কৰক আৰু এই এপছটো ব্যৱহাৰ কৰি কেনেকুৱা লাগিলে আপুনি কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।